दोस्तो হায়দৰাবাদত হোৱা প্ৰথম ওৱান ডে খেলখনত ভাৰতৰ বিজয়ৰ নায়ক শুভমন গিলে এটা ইণ্টাৰভিউত কৈছে যে খেলখনৰ আগত তেওঁ হেনো প্ৰায় তেওঁৰ সতীৰ্থ ঈশান কিষাণক সদায় গালি পাৰিবলগীয়া হয় BCCI তেওঁলোকৰ অফিচিয়েল ৱেবছাইটত এটা ভিডিঅ' পোষ্ট কৰিছে য'ত কেপ্টেইন ৰোহিত শৰ্মাক শুভমন গিল আৰু ঈশান কিষাণৰ সৈতে দেখা গৈছে दोस्तो যদি আপোনালোকেও জানিব বিচাৰিছে যে কিয় শুভমন গিলে খেলখনৰ আগ মুহূৰ্তত ঈশান কিষাণক সদায় গালি পাৰিবলগীয়া হৈছিল তেন্তে ভিডিঅ'টো শেষলৈকে চাই থাকক লগতে ভিডিঅ'টো লাইক কৰক চেনেলটো সাবস্ক্ৰাইব কৰক বেল আইকনটো টিপক আৰু নটিফিকেশন অলত ক্লিক কৰিবলৈ নাপাহৰিব दोस्तो বৰ্তমানৰ ইণ্ডিয়া টিমত এই তিনিজন ব্যাটসম্যানৰ নামত ডাবল সেঞ্চুৰী অৰ্জন কৰাৰ ৰেকৰ্ডছ আছে BCCI আপলোড কৰা অফিচিয়েল ভিডিঅ'টোত ৰোহিত শৰ্মাই শুভমন গিলক তেওঁৰ ডাবল সেঞ্চুৰী ইনিংছটোৰ বিষয়ে সোধা দেখা গৈছে আনহাতে ঈশান কিষাণেও তেওঁৰ প্ৰি মেচ ৰুটিনৰ বিষয়ে সুধিছিল ঈশান কিষাণৰ এই প্ৰশ্নৰ উত্তৰত শুভমন গিলে কয় যে খেলখনৰ আগতে তেওঁ এই লেফট হেণ্ডাৰ ব্যাটসম্যানজনক সদায় গালি পাৰিবলগীয়া হয় दोस्तो যেতিয়া ঈশান কিষাণে শুভমন গিলক তেওঁৰ প্ৰি মেচ ৰুটিনৰ বিষয়ে সুধিছিল তেতিয়া কেপ্টেইন ৰোহিত শৰ্মাই হাঁহি কৈছিল যে তোমালোক দুয়োটা একেটা ৰুমে শ্বেয়াৰ কৰি আছা আৰু এটো হয় প্ৰি মেচ ৰুটিন दोस्तो ঈশান কিষাণৰ প্ৰি মেচ ৰুটিনৰ এই প্ৰশ্নটোত শুভমন গিলে কৈছিল মোৰ প্ৰি মেচ ৰুটিন সকলো ঈশান কিষাণে নষ্ট কৰে ই মোক শুবলৈ নিদিয়ে কাৰণ ঈশান কিষাণৰ আইপ্যাডত এয়াৰপড নলগোৱাকে ফুল ভলিউমত সিনেমা চলি থাকে আৰু সেই কাৰণে মই তেওঁক গালি দিওঁ दोस्तो ঈশান কিষাণো কম নহয় তেওঁ গিলক কয় যে তুমি মোৰ ৰুমত শুই আছা মোৰ বিনা অনুমতি তুমি ইয়াত উশাহ ল'ব নোৱাৰা ইয়াত তুমি মোৰ ইচ্ছা অনুসৰি কাম কৰিব লাগিব ইণ্টাৰভিউটোত ৰোহিত শৰ্মাক শুভমন গিলে কয় যে স্যাৰ এইটোৱে হ'ল মোৰ প্ৰি মেচ ৰুটিন আৰু প্ৰতিদিনে আমি যুঁজি আছো दोस्तो ৰোহিত শৰ্মা আৰু ঈশান কিষাণেও শুভমন গিলক 200 ক্লাবলৈ স্বাগতম জনায় ভিডিঅ'টোৰ শেষত ৰোহিত শৰ্মাই ধেমেলিয়াকৈ কিষাণক সুধি থকা দেখা গৈছে যে ডাবল সেঞ্চুৰী সংগ্ৰহ কৰাৰ পিছতো তুমি কিয় আগন্তুক 3খন মেচ খেলা নাছিলা ইয়াৰে উত্তৰত ঈশান কিষাণ উত্তৰ দিছিল যে আপুনি কেপ্টেইন হৈও একো নাজানে নি স্যাৰ এইটো কথাত তিনিওজন খেলুৱৈয়ে হাঁহিবলৈ আৰম্ভ কৰিছিল খেলখনৰ বিষয়ে ক'বলৈ গ'লে ভাৰতৰ দ্বাৰা 350 ৰানৰ লক্ষ্য পিছা কৰিবলৈ গৈ সমগ্ৰ নিউজিলেণ্ড দলটো 337 ৰানত অল আউট হৈ গৈছিল ব্ৰেজুৱেলে নিউজিলেণ্ড টিমৰ হৈ 140 ৰানৰ এক ব্লিষ্টাৰিং ইনিংছ খেলিছিল যদিও কিন্তু তেওঁৰ দলটো জিকাব নোৱাৰিলে